নমস্কাৰ ফ্ৰেণ্ড, এটা নতুন আপডেট লৈ আহিছোঁ সাব ইন্সপেক্টৰৰ ওপৰত, যিটো আমাৰ এছআৰ মানে ভেকেঞ্চি আছিল। ভেকেঞ্চি আৰু বঢ়াই দিলে ফ্ৰেণ্ড, বাট ইণ্টাৰভিউটো পিছুৱাই দিলে। ফ্ৰেণ্ড, যিখিনি ইয়াত এপ্লাই কৰিছে তেওঁলোকে জানে, মই ইয়াৰ ওপৰত অলপ কথা ক'ম বা বিষয়টো ক'ম। তাৰ আগতে কৈছোঁ, যিখিনি নতুন ফ্ৰেণ্ডে আজি প্ৰথমবাৰৰ বাবে মোৰ এই চেনেলটো চাই আছে, এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰিলে মই যিবিলাক চাকৰি সম্পৰ্কীয় ভিডিঅ' দিওঁ, কি নতুন চাকৰি আহিল, কি চাকৰি কেতিয়া এডমিট দিব, বা কি চাকৰি কেতিয়া ৰিজাল্ট দিব পৰা আশা আছে, বা কিমান কাট অফ মাৰ্ক আহিব পৰা আশা আছে, সকলোবোৰ আপডেট মোৰ এই চেনেলটোত পাব। তলৰফালে ছাবস্ক্ৰাইব নামৰ অপশ্যনটো লিখা আছে, এইটো ক্লিক কৰিলে ছাবস্ক্ৰাইব হৈ যাব। বলক ভিডিঅ' আৰম্ভ কৰোঁ ফ্ৰেণ্ড। ফ্ৰেণ্ড, ইয়াত প্ৰথমতে আমাৰ যিটো এছআৰ আছিল, এছআৰত 130টা পোষ্ট আছিল, কিন্তু আমি ৰখিলোঁ 130টা পোষ্ট যিবিলাকে এপ্লাই কৰিছে ৰখি আছে বাট মাজতে পোষ্ট বঢ়াই দিলে 360টা। ঠিক আছে, পোষ্ট কম আছিল, বঢ়াই দিছে 490টা। ঠিকে আছে, বেছি পোষ্ট হৈছে। ফ্ৰেণ্ড, সকলোৱে ৰখিছে কেতিয়া ইণ্টাৰভিউ হ'ব। হঠাৎ 6 তাৰিখে এখন নটিচ আহিল, চাওকচোন, আৰু পোষ্ট বঢ়াই দিলে। এইবাৰ পোষ্ট বঢ়ালে ফ্ৰেণ্ড 107টা। ফ্ৰেণ্ড, ইয়াত মুঠ পোষ্ট হ'ল আপোনাৰ 597টা। ফ্ৰেণ্ড, অলৰেডি এই ইণ্টাৰভিউৰ বাবে বহুত ল'ৰা ছোৱালী ৰখি আছে, বাট আৰু ইণ্টাৰভিউটো পিছুৱাই দিলে। নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী 3 মাহটো মিনিমাম ৰখিব লাগিব। মিনিমাম ফেব্ৰুৱাৰীত ইয়াৰ ইণ্টাৰভিউ হ'ব পৰা আশা আছে। ফ্ৰেণ্ড, ইয়াৰ 11 তাৰিখৰ পৰা অনলাইন চলিব আৰু আপোনাৰ 30 তাৰিখলৈ চলিব। ইয়াত পোষ্টবিলাক আপোনাৰ যিটো আমাৰ ভাগকৈ দিয়া আছে, সকলোৰে বেলেগ বেলেগ। আপোনাৰ যে আনৰিজাৰ্ভৰ 291টা, আৰু OBC বা MOBCৰ 95টা, আপোনাৰ SC 10টা, ST Hৰ 3টা, ST Pৰ 19টা, আৰু আপোনাৰ যিটো ফেমিলৰ 125টা, আৰু OBC ফেমিলৰ আপোনাৰ 41টা, SC 4টা ফেমিলৰ, আৰু ST Hৰ 8টা, এটা, আৰু Pৰ যিটো আছে আপোনাৰ ST সেইটো সিহঁতৰ 8টা। মুঠ পোষ্ট 597টা। ফ্ৰেণ্ড, এনেকুৱা কৰিলে কি হ'ব? মানে পোষ্ট ওলাব আৰু প্লাছ কৰিব, ইণ্টাৰভিউ পিছুৱাই থাকিব। এই চৰকাৰখনে কৰিছেনে নে অসম পুলিচে কৰিছে ক'ব নোৱাৰোঁ। আমাৰ ল'ৰা ছোৱালীখিনি এনেকৈ ৰখি থাকিলে হ'ব চাগে এতিয়া। বলকচোন ফ্ৰেণ্ড, কেনেকুৱা লাগিব ইয়াত? ফ্ৰেণ্ড, হাইটটো লাগিব 162.56 cm, আৰু ফেমিলিটো 54.94 cm, আৰু এইটো আমাৰ ST হিলছ আৰু যিটো প্লেন আছে সিহঁতৰ 60.02 cm। ফ্ৰেণ্ড, ইয়াত ৰানিং হ'ব এনেকুৱা 1600 হ'ব, আৰু আপোনাৰ ফেমিলিৰ বাবে কম হ'ব 800 হ'ব। ঠিক আছে ফ্ৰেণ্ড, এনেকুৱা আপডেট আৰু পাব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু নতুন আপডেট দিম আছে। অসম পুলিচৰ UB, IB কনষ্টেবল অতি সোনকালে এডমিট দিব, সেইটো মই আপডেট দি আছোঁ।